মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। আজি মহাপুৰুষজনাৰ এই তিৰোভাৱ তিথি মহোৎসৱ মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা সত্ৰত উলহ মালহেৰে পৰম্পৰাগতভাৱে আয়োজন কৰা হৈছে। ভকতসকলৰ নাম কীৰ্তন, আইসকলৰ নাম কীৰ্তনৰ ধ্বনিৰে বৰপেটাবাসীৰ হৃদয়ৰ মণিকূট বৰপেটা সত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ৰাতিপুৱাৰে পৰা ভক্তৰ লানি নিচিঙা সোঁত বৰপেটা সত্ৰলৈ বৈছে। এয়া বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। হৰিৰ গুণানুকীৰ্তনেৰে এই 120 হাত দীঘল আৰু 60 হাত বহল এই বৰপেটা কীৰ্তন ঘৰটো ৰজন জনাই আছে। কীৰ্তন ঘৰৰ ভিতৰত আৰু মণিকূটত নাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰাটো এই বৰপেটা সত্ৰখনৰ এক বিশেষ বৈশিষ্ট্য। সেইবাবে মহিলাসকলে কীৰ্তন ঘৰৰ বাহিৰত নাম প্ৰসংগ কৰি গুৰুজনাৰ প্ৰতি ভক্তি অৰ্ঘ্য নিবেদন কৰে। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনাখন বা তাৰ আগতে বৰপেটা সত্ৰলৈ ওচৰৰ সৰু সত্ৰ বা হাতীৰ পৰা কৰ ভাৰ অনাটো এক পৰম্পৰাগত নিয়ম। গায়ন বায়নেৰে সৈতে এইবাৰ গণককুছি সত্ৰৰ পৰা কৰ ভাৰ অনা দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰক। এই কৰভাৰ হ'ল বৰপেটা সত্ৰলৈ দান কৰা কেতবোৰ বিশেষ বস্তু। ইয়াত আছে কল, ঔটেঙা, কোমোৰা, দৈ ইত্যাদি। এই বস্তুবোৰ ভাৰ বান্ধি বৰপেটা সত্ৰলৈ দান কৰা হয় বাবে ইয়াক কৰভাৰ বোলা হয়। কৰতলীয়া ৰজাসকলে যেনেদৰে ডাঙৰ ৰজাজনক কৰ দিব লগা হয়, ঠিক তেনেদৰে এই বৰপেটা সত্ৰৰ অধীনত থকা সৰু সৰু সত্ৰবিলাকেও বৰপেটা সত্ৰলৈ কৰ ভাৰ আগবঢ়াব লাগে। এয়া এক প্ৰচলিত পৰম্পৰা। সত্ৰলৈ এই কৰ আগবঢ়োৱাৰ পিছত বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়াৰ সন্মুখত সকলোৱে কীৰ্তন কৰে আৰু সত্ৰীয়া দুগৰাকীৰ পৰা শেষত আশীৰ্বাদ গ্ৰহণ কৰে।
এই হৰিনামৰ কীৰ্তনত সত্ৰলৈ কৰ আগবঢ়োৱা সকলো ৰাইজে পুৰুষ মহিলা ইত্যাদি সকলোৱে এই কীৰ্তনত অংশগ্ৰহণ কৰে আৰু সত্ৰীয়া দুগৰাকীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। এইদৰে ভক্তপ্ৰাণ ৰাইজৰ হৰিনাম কীৰ্তনত মুখৰিত হৈ সমগ্ৰ বৰপেটা সত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয়। এইদৰে সকলোৱে হৰিনাম কীৰ্তন কৰাৰ অন্তত গুৰু দুজনাৰ ওচৰত সকলোৱে আঁঠু লয় আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। এইদৰে আজিৰ দিনটোত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে আৰু উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। সমূহ ভক্তপ্ৰাণ ৰাইজৰ হিয়াৰ আমঠু এই বৰপেটা সত্ৰখনি চিৰপ্ৰবাহমান হৈ থাকক আৰু অন্য এক মাত্ৰা প্ৰদান কৰক আৰু গোটেই বছৰটো বা গোটেই জীৱনটো যাতে ভালদৰে অতিবাহিত হয় তাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজে আজি আহি এই সত্ৰৰ সন্মুখত আঁঠু লৈছে।